সুধিলা আপুনি ভাত বনাইছে যে অঁ সেইকাৰণে এতিয়া আৰু সময় নষ্ট নকৰোঁ ৰুমটো চাবানে চাম তলৰ পৰ্দা লগোৱা ৰুমটো যে খোলাই আছে যোৱা ভাল বাৰু ৰুমটো যদি চাইছে মই কাইলৈকে এডভান্স দি থৈ যাম আহিলে ৰাতিপুৱাই আহিবা দেই দিনত মোৰ অফিচ থাকে নহয় ভণ্টি Oh my god! ভণ্টি কাক কৈছে আংকল তোমাক অ' মাই গড মই ভণ্টি নহয় নহয় ভাইটিয়ে ভাইটিয়ে খাকতিদা ঐ খাকতিদা আপুনি এইদৰে চিঞৰি আছে যে মই মাজে মাজে এনেকৈ চিঞৰোৱে কিবা কাম আছে যদি দেৰিকৈ আহিবা মই এতিয়া তামাম বিজি অ'কে বাই বাই মই বাৰু পিছতে আহিম এখেতে যে এনেকুৱা মাজে মাজে চিঞৰি থাকে বুলি ক'লে দেখা যাওক নিশ্চয় কিবা গুণ্ডুগুলি আছে মা অ মা কি বনাইছা এইবিলাক মাৰে নহয় বুজিছ বনাইছো মই কেনে হৈছে বাবা কেনে হৈছে বাবা ইয়াতকে আৰু বেয়া খাব নোৱাৰি থেংক ইউ তুমি যে বনাইছা মা কেনি গ'ল স্বয়ম্ভু নেতা ঘৰখনৰ কিবা খবৰ ৰাখনে মাৰ যে কালিয়ে জেঠাইৰ তালৈ গ'ল অ' তই তাৰমানে গমেই নাপাৱ জেঠাইহঁতৰ বিয়া কেতিয়ানো পৰহিলৈ মা ইমান সোনকালে গ'ল যে মাৰৰ কথা জানই দেখোন চান্স এটা পাবহে লাগে শুন তই আৰু মাজনী যাবি মানে তই মাজনীক লৈ যাব লাগিব মই ঘৰ এৰি যাব নোৱাৰো মই ভণ্টিক নিব নোৱাৰো দেই এতিয়াই কৈ দিলো নিজৰ ভনীয়েৰক নিবলৈ তোৰ লাজ লাগে হা দেশৰ ছোৱালী মুখাক যে তই বাইকৰ পিছফালে যে উঠাই ফুৰত তেতিয়া লাজ নালাগে মই ভাত নাখাই গুচি যাম কিন্তু এতিয়া খা বাবা খা মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰি দিবা দেই খা ভকতীয়া খা কিহে মেলেৰিয়া খাকতিদা ভাত খালে যেন পাওঁ হে এইমাত্ৰ খালো দেওবাৰৰ দুপৰীয়া আহাৰ উগাৰটো দেখি বেছ তৃপ্তিত খোৱা যেনে পাইছোঁ তোমাৰ এই মাংস বনালো অঁ গ্ৰেভি কৰি আৰু এই তোমাৰ কণীৰ ভুজিয়া পনীৰ অলপ আছে তাৰে পালং পনীৰ বনালো মাছটো থাকে উগাৰটো দেখি কিন্তু সেই মাংস খোৱা উগাৰ যেন লগা নাই সেই কিবা শাক পাচলি আৰু দাইল ভাতৰ উগাৰ যেনহে লাগিল ই আকৌ কেনেকৈ গম পালে কি হ'ল খাকতিদা কি ভাবি আছে মইতো মাংসই খাইছো তুমি আকৌ দাইল ভাতৰ উগাৰ বুলি কেনেকৈ ভাবিলা জানো নহয় জানো সেইবোৰ বাদ দিয়ক লওক কি এইটো দেখোন খালি দিয়ক দালি গালি দালি 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 বা টেমাত আছেনে নাই ঠেমাৰ দালি খোজা নাই নহয় বনোৱা দালি এবাতিহে খুজিছো প্লিজ দিয়ক না বনোৱা দালি দালি আজি বনোৱা নাই নেকি বনাইছে বনাইছে মই গুণ পাইছো নহয় হয় নেকি বাৰু কিন্তু এটা কথা এই চিষ্টেমটো বিনিময় প্ৰথাটো আজিয়েই ফাৰ্ষ্ট আজিয়েই লাষ্ট দেই হকে মই নেপাহৰিবলৈ চেষ্টা কৰিম চেষ্টা বাৰু পাতি ভৰাই দালি খাবি কাষৰ ভাতিত ঐ কাষৰ ভাতিত ঐ দালি ভৰাই লৈ পাতি ভৰাই দালি খাবি কাষৰ ভাতিত ঐ
আকাশৰ ভাটিত ভাটিতহে কোন হয় কোনে বেল বক কোনোবা আহিছিলে নেকি নাই অহা বেল কোনে বজাইছিল মই বজাইছিলো কিয় এই কাৰেণ্ট আছে নাই তাকে চাবৰ কাৰণে বজাই চাইছিলো হয় নেকি আচ্ছা তুমি এই ক'ত কাম কৰো বুলিছিলা মেলেৰিয়া ডিপাৰ্টমেণ্টত চেৰেলিয়া কিবা বোলে নে মেলেৰিয়া মোৰ যেতিয়া মগজুৰ ডিপাৰ্টমেণ্টত তীব্ৰ খং জমা হ'ব সেইদিনা কিন্তু মই সঁচাকৈয়ে তোমাৰ মেলেৰিয়া জ্বৰ উঠাই দিম ফেলাই দিলে যে পেলাই দিলো কি টু কৰি আছা নহয় কুকুৰ মাতিছা যে নহয় মানে ঠাইল যে পেলাই দিলে ঠাইডোখৰ লেতেৰা হৈ গ'ল নহয় গতিকে কুকুৰক মাতিছো চেলেকি চাফা কৰি দিব তোৰ কি নমুনা আহি মোৰ ইয়াত জমা হৈছে ভগৱান ই আইডিয়াটোতো বেয়া দিয়া নাই টু কালোৱা ক'ত আহিব বাৰু এতিয়া ধুনীয়াকৈ চিডিটো লগাই এনেকে নাচা এনেকৈ হাত দাঙা অসমীয়া চিডি এখন চাওঁ খুলিলে নহ'ব বন্ধও কৰিব লাগিব এইবিলাক অভ্যাস ৰাখ সদায় ওলাওঁতে সোমাওঁতে গেট বন্ধ আচ্ছা পেঞ্চিল তই ইয়াত থাকিবলৈ আহিছ মোৰ কোনো প্ৰব্লেম নাই কাৰণ বাপেৰে মোৰ ওপৰত ৰিক্স দি পঠাইছেতো খালি অলপ ভালকৈ থাকিব লাগিব ভালদৰে মানে তই উৎপাদন নকৰাকৈ থাকিব লাগিব একচুৱেলি এইখন গাঁও নহয়তো এইখন চহৰ হয় আচ্ছা তই কি কাম কৰিম বুলি ভাবিছ তই যাতে সোমোৱাই দিয় হয় নেকি ঠিক আছে হ'ব এই ঘৰটো কেনেকুৱা দেখিছে বৰ ডাঙৰ ঘৰত থাকো দেই তয়ো ইয়াতে থাকিব পাৰিবি এখন চোন না ঐ আছোন তেলে কামুৰিছে হা এই বয়সত মানে মই বুজা নাই দাদা বুজা নাই মেলেৰিয়া সঁচাকৈ বাহিৰ কৰি দিম এই দুপৰীয়াখন কিয় চিঞৰিছা মই তেনেকৈ চিঞৰে নেকি ইমান ডাঙৰ মানুহ ঐ তাক কিয় টেট বুলি কৈছ তই টেট ভাল বাচিলুং দেই এই পোৱালি আকৌ কোন মোৰ ভাড়াতীয়া নেকি মই মালিক হৈ গম নাপাওঁ বাৰু এইবিলাক পিছত গংগতি ল'ম এতিয়া চিডিখন শেষ কৰোঁ হিৰইনে হিৰৰ বুকুত সোমাই কান্দিছিলেহে সেইখিনিতে এৰিছিলোঁ তাৰ পৰাই চাওঁ মালিকে কিন্তু সঁচা সঁচিকৈ মেলেৰিয়া বাহিৰ কৰি দিব যেন পাওঁ পানীকে অকণ খাই ল'ব